অসমত এতিয়া পুনৰ চৰ্চিত হৈছে কা আন্দোলনৰ কথা। কা আন্দোলন 2019 চনৰ সেই কা আন্দোলনৰ কথা এতিয়া কিয় চৰ্চা হৈছে? সমান্তৰালকৈ বলিউডৰ যি বয়কট বলিউড ট্ৰেণ্ড, অসমীয়া ছবিৰ ক্ষেত্ৰতো তেনেধৰণৰ ট্ৰেণ্ড আৰম্ভ হ'বলৈ গৈ আছে নেকি? আৰু এনেধৰণৰ কথা এই বিগত দিনকেইটাত চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। নমস্কাৰ, মই দীপাংকৰ শইকীয়া। অসমীয়া ছবি জগতত এটা বিশেষ চৰ্চিত খবৰ লৈ এই মুহূৰ্তত মই আহিছোঁ। এটা বিশেষ চৰ্চিত খবৰ, যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ টিজাৰ মুকলি হোৱাৰ লগে লগে বিশেষকৈ সমালোচনা হোৱা পৰিলক্ষিত হৈছে, সমালোচিত হৈছে। কোনোৱে যদি যতীন বৰাৰ ৰাঘৱৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে, কোনোৱে আকৌ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ চৰ্চিত হৈছে কা আন্দোলনৰ সেই সময়ৰ কথা। বিগত দিনকেইটাত যি ধৰণৰ দেখিবলৈ পোৱা গৈছে, সমান্তৰালকৈ আন এখন বিশেষ ছবিও টিজাৰত যতীন বৰাৰ এটা বিশেষ দৃশ্য, দৌৰি যোৱাৰ এটা মুহূৰ্তৰ দৃশ্যত যি ধৰণৰ তেওঁ মেদবহুলতা, তাকো লৈ সমালোচনা কৰা পৰিলক্ষিত হৈছে। কোনোৱে সমৰ্থনো কৰিছে, সমৰ্থনতো ছ'চিয়েল মিডিয়াত পোষ্ট কৰা পৰিলক্ষিত হৈছে যে এজন চিনেমাৰ হিৰো হ'বলৈ হ'লে ছিক্স পেক থাকিবই লাগিব নেকি? তেনেধৰণৰ সমালোচনা কৰিছে, কিছুমানে সমৰ্থন কৰিছে, কিছুমানে সমালোচনা কৰিছে। বিশেষকৈ অসমীয়া ছবি জগতৰ যি নতুনকৈ ইতিমধ্যে শ্ৰী ৰঘুপতিয়ে অনন্য এক অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছিল, ডক্টৰ বেজবৰুৱাটোৱে যি ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল, অন্য এক মাদকতা দিবলৈ সক্ষম হৈছিল, অসমৰ জনসাধাৰণক বিভিন্ন দৃশ্যগ্ৰহণৰ যিসমূহ ছবিখনৰ দৃশ্যগ্ৰহণৰ দৃশ্যসমূহেই হওক অথবা কেমেৰাৰ কামেই হওক, বিভিন্ন ধৰণে একশ্যনেই হওক, দুয়োখন ছবিয়ে অন্য এক মাদকতা দিবলৈ সক্ষম হৈছিল। আৰু সেই পিনৰ পৰা এতিয়া অসমৰ জনতাই, অসমৰ জনসাধাৰণে, অসমৰ চিনেমা ভাল পোৱা লোকসকলে এতিয়া এক অন্য এক আশা কৰিছে ৰাঘৱৰ পৰা। আৰু ৰাঘৱত কেনেধৰণৰ মাদকতা পাব, তাক লৈ এতিয়া সমালোচনা আৰম্ভ হৈছে। টিজাৰ মাত্ৰ মুকলি হৈছেহে, যেন টিজাৰ মুকলি হোৱাৰ লগে লগেই সমালোচনা কৰিয়েই যতীন বৰাৰ ৰাঘৱক অন্য এক ফ্ৰী প্ৰমোশ্যন, যি ধৰণৰ কোৱা হয় প্ৰমোশ্যন কৰা হয় এখন চিনেমাৰ ক্ষেত্ৰত, কিন্তু যতীন বৰাই যেন এক ফ্ৰী প্ৰমোশ্যন লাভ কৰিলে এনেধৰণৰ সমালোচনাৰ জৰিয়তে। কিন্তু টিজাৰত যি ধৰণৰ দেখিবলৈ পোৱা গৈছে, অন্য এক মাদকতা দিবলৈ ৰাঘৱেও নিশ্চয় সক্ষম হ'ব, যতীন বৰাও সক্ষম হ'ব। অসমীয়া ছবি জগতৰ যদি কোৱা হয় যতীন বৰা এজন যি হিৰো, সেই হিৰো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হিৰো বুলি ক'ব লাগিব অসমীয়া চিনেমা জগতৰ। তেওঁৰ যি আদৰ্শগত পাৰ্থক্য থাকিব পাৰে, তেওঁৰ যি ধৰণৰ বিভিন্ন ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী বেলেগ হ'ব পাৰে, কিন্তু চিনেমাৰ হিৰো হিচাপে, অসমীয়া ছবি জগতৰ হিৰো হিচাপে তেওঁ অসমীয়া লোকক, অসমবাসীক অনন্য উপহাৰ দিবলৈ সক্ষম হৈছে। সেয়া নায়ক ছবিতে হওক, বাৰুদতে হওক, কেনেধৰণৰ এক মাদকতা দিবলৈ সক্ষম হৈছিল সকলোৱে জানে। গতিকে নৱতম ছবি যতীন বৰাৰ ৰাঘৱে অক্টোবৰত যি মুক্তি লাভ কৰিব আৰু ছবি জগতত অন্য এক মাদকতা, অসমীয়া ছবি জগতত অন্য এক মাদকতা দিবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। মই আশা কৰাৰ লগতে অসমবাসীয়েও চাগে সেয়াই আশা কৰে। সমালোচনা থাকিব, কিন্তু চিনেমাখনে যে অন্য এক মাদকতা দিবলৈ সক্ষম হ'ব, সেয়া সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু টিজাৰ মুকলি হোৱাৰ লগে লগে এক অন্যান্য সমালোচনা, অনন্য সমালোচনা হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই সমালোচনাই যেন ফ্ৰী প্ৰমোশ্যন দিছে যতীন বৰা।